চৰকাৰ আছিলে ৰাস্তা পদূলিৰ কাৰণে যিমান গাঁৱৰ ৰাস্তা পদূলি আছে গাঁৱলৈকে প্ৰধানমন্ত্ৰীৰ যিখিনি গ্ৰাম চড়ক যোজনা গতিকে এই গ্ৰাম চড়ক যোজনাকে অটল বিহাৰী বাজপেয়ীয়ে আনিছিলে সংসদত নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰখন অহাৰ পিছত কি আহিলে যে এটা বস্তুৱে চাওক ৰাস্তা পদূলিৰ পৰাই গোটেই ৰাস্তা পদূলি ভাৰতবৰ্ষৰ চুকে কোণে যিমান আছিল ৰাস্তা পদূলি কৰাৰ কাৰণে তেখেতে আৰম্ভ কৰি দিছে আৰু ইয়াতে অসমত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্ব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত উন্নয়নৰ ধাৰা এটা বোৱাইছে অটল অমৃত কাৰ্ডখন আছে নে নাই অটল অমৃত কাৰ্ডখন কোনটো ঘৰ এইখিনিতো গোটেই অটল অমৃত কাৰ্ড আছে এওঁলোকৰ আছে এই তেওঁলোকৰ গোটেইবিলাক বেমাৰৰ যিটো কাৰ্ডটো থাকিব পাৰে ঘৰত নাই নাই থাকিব কিয় নাথাকিব কৰিলে থাকিব অটল অমৃত কাৰ্ডখনত 2 লাখ টকাৰ মেডিকেল কভাৰেজ আয়ুষ্মান ভাৰত হ'ব এইটোৰ কাৰণে প্ৰচেছ চলি আছে কিছু সংখ্যক হ'ল কিছু সংখ্যক হ'ব আছে স্কুলৰ এডমিশ্যনৰ পৰা কিতাপ পত্ৰৰ পৰা গোটেই ফ্ৰী গতিকে ঘৰৰ লাইনৰ কানেকশ্যন ফ্ৰী উজ্জ্বলা কানেকশ্যনত যিসকলৰ BPL আছে মানে গেছৰ কানেকশ্যন নাছিলে তেওঁলোকৰ এতিয়া চৰকাৰে সেই ধৰণে ফ্ৰী দিছে গতিকে মই ভাবোঁ যিখিনি আমাৰ উঠি অহা চাম আছে এই উঠি অহা চাম নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাতখন মজবুত কৰিব লাগে ইয়াতে অসমত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ হাতখন মজবুত কৰিব লাগে এই ধাৰাটো যদি ল'ব লাগে BTRৰ পৰাও তাৰমানে যোন প্ৰাৰ্থী আছে আমাৰ ইয়াতে ডঙৰীয়া ডাঙৰীয়া তেখেতৰ হাত মজবুত কৰিবলৈ পদুম ফুলৰ চিনত ভোট দিব লাগিব ঠিক আছে তো তাৰপৰা থাকিব বিজেপিৰ লগত আহক যিখিনি নাই আৰু লগৰ বন্ধু যিখিনি আছে লগ বন্ধু আছে কৰক আৰু বিজেপিৰ আপোনালোকে কি কি ভাল পাইছে মোক কওকচোন টিভি পত্ৰই আপোনালোকে দেখি থাকে কি ভাল পাইছে ভালো শুনিছো বেয়াও শুনিছো কি ভাল শুনিছে আপুনি উন্নয়নৰ কামবিলাক ভাল দেখিছে বেয়া কি দেখিছে বেয়া সেই এতিয়া ইমান ডাঙৰ কিবা কা আন্দোলন এইবিলাক হৈ গ'ল কা আন্দোলনটো এতিয়াতো কা আন্দোলনৰ মানুহবিলাকে দেখোন চব ভাঙি ভাঙি গুচিয়ে গ'ল এতিয়া কাকো বিশ্বাসে কৰিব নোৱাৰো গতিকে উন্নয়নক বিশ্বাস কৰিব নে কা আন্দোলনটোক বিশ্বাস আন্দোলনক বিশ্বাস কৰিব আগতে কিমান আন্দোলন হৈছিলে গতিকে যিমান আন্দোলন হৈছিলে কোনোবাই কিবা কৰিব পাৰিলে জানো উন্নয়নৰ কথা লাগিব আমাৰ উঠি অহা চামক উন্নয়ন লাগিব গতিকে উন্নয়নৰ লগত জড়িত হ'ব লাগে এতিয়া আৰু আপোনালোকৰ নিজৰ লগ বন্ধু যিখিনি আছে তো উন্নয়নৰ হেৰি কৰিলে হ'ল ঠিক আছে তো কাম কৰক এতিয়া ধান চপোৱাৰ টাইম হৈছে